নমস্কাৰ সকলোকে আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ চাওকচোন ভিডিঅ' এটা লৈ সুপ্ৰভাত জনালোঁ সকলোকে বাৰু দেখিছেনে দুযোৰ কাপোৰ ৰাতিপুৱাই মই অৰ্ডাৰ পালোঁ সন্ধিয়ালৈ দিব লাগে বোলে তাকে এতিয়া মানুহজনক লগাই কাপোৰ আনিলোঁ দুটা ব্লাউজৰ দুটা ফলছৰ লগতে কালাৰ মিলাই দুটা গুলি আনিলোঁ আৰু লগতে দুমুচা সূতা আনিলোঁ অৰ্ডাৰখিনি আহিলে বাৰু ভালেই লাগে কিন্তু কষ্টটো বেছি হয় এদিনত যদি দিব লগা হয় দুযোৰ কাপোৰ কষ্টটো বেছি হয় সেইকাৰণে পইচাটো পাবৰ কাৰণেতো কষ্ট কৰিবই লাগিব নহয় জানো চাওকচোন মই এতিয়া কামত লাগি যাম আৰু ৰাতিপুৱাই এতিয়া চাদৰখনৰ পটিকেইটা কাটি ল'ম আগতীয়াকৈ কাটি লৈ পেলাই তাৰপিছত চিলাম আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো সকলোখিনি দেখাব নোৱাৰি যিহেতু ভিডিঅ'টো দীঘল হৈ যায় সেইকাৰণে অলপহে দেখাব পাৰোঁ আৰু এয়া দেখিছেনে পটিকেইটা কাটি চিলাইও হ'ল মই নেদেখালোৱে বাৰু এয়া দহি কাটি আছোঁ চাওকচোন আপোনালোকে ৰছীডাল কাটি কাটি দহি বান্ধেনে নে বেজীটোত থকা সূতাডালতে লগতে বান্ধে মই বেজীটোত লাগি থাকোঁতেই বান্ধো চাওকচোন কেনেকৈনো বান্ধো অকণমান এয়া চাওক মই বেজীটোৰ পৰা মানে এনেকৈ কিছুমানে কাটি দিয়ে মই কাটি নিদিওঁ আৰু সেইটো এনেকৈ কৰিলে মানে সহজ হয় আপোনালোকে যদি নাজানে অকণমান ভালদৰে চাই লওকচোন কেনেকৈনো বান্ধিছোঁ মই 3টা গাঁঠি দিলোঁ আপোনালোকে কেইটা দিয়ে আপোনালোকৰ কথা আৰু এতিয়া চাওক মই ডাইৰেক্ট বান্ধিম কাটা কাটি কৰি নাথাকোঁ চাওকচোন যেতিয়া বান্ধি হ'ব তেতিয়াহে মই কাটি দিওঁ এনেকৈ কৰি 3বাৰ দি দিব এনেকৈ মাজত দি অকণমান সময় দিব আৰু সময় দি টানি দিব ৰছীডাল আৰু হৈ গ'ল এতিয়া ধৰি পেলাই ধুনীয়াকৈ সমানকৈ কাটি দিব চাওক কেনেকুৱা লাগিছে বাৰু দহিখিনি দেখিবলৈ কমেণ্ট এটা কৰিব দেই ভাল লাগিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিও দিব আজিলৈ আহোঁ।